যোৱাকালি আমাৰ বৰদলয় কাউন্সিলৰ AC মিটিং হৈছিলে। AC মিটিঙত আমাৰ বহুত এজেণ্ডা আছে। যেন হওক ইয়াৰ ভিতৰত আমাৰ এটা চিৰিয়াছ এজেণ্ডা হৈছে যেনিবা 6 জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যোৱাকালি আলোচনা কৰিছিলোঁ। যিহেতু অসম চৰকাৰৰ মন্ত্ৰীগোটে মানে মন্ত্ৰীগোটে ক'ব না মন্ত্ৰীগোট গ্ৰুপ অফ মিনিষ্টাৰে 6 জনগোষ্ঠীৰ কথা লৈ পেলাই যিখিনি ৰিপৰ্ট দাখিল কৰিছে, ইয়াৰ ওপৰত যিহেতু আমাৰো এটা চৰকাৰ আছে BTC অসমৰ ভিতৰতে কাউন্সিল এটা আছে, ইয়াৰো মতামত আমাৰো কৰ্তব্য আছে দিব লাগে। সেই হিচাপত আমি যোৱাকালি আমি এটাই ডিচিশ্যন হৈছে যে আজিৰ দিনত যিটো ST ট্ৰাইবেল এইটো এপ্লেট নকৰাকৈ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেলটো ভি দে না ফি দে ইয়াৰ আমাৰ কোনো আপত্তি নাই, কিন্তু প্ৰেজেণ্ট ট্ৰাইবেলটো একো নষ্ট হ'ব নালাগে। এই লাইনত আমি ৰিকমেণ্ডেশ্যন দিছোঁ BTC পৰা আকৌ। আৰু ইয়াত মানে আৰু আমি স্পেচিয়েলি আমি বিচাৰিছোঁ যে BTC ক্ষেত্ৰত মানে দুটা ভাগত ST থাকিব নালাগে, হ'লে এটাই হ'ব লাগিব। ভি হ'লে ভি, ফি হ'লে ফি। কথা সেই লাইনত আমি আলোচনাটো হৈছে আৰু এনেকুৱাই আমি BTC পৰা ৰিকমেণ্ডেশ্যনটো দিম। সেইটো কথা যিহেতু গ্ৰুপ অফ মিনিষ্টাৰক আমাৰ কাউন্সিল হিচাপে এটা অপিনিয়নটো দিব লাগে। এই হিচাপত আমি যোৱাকালি আলোচনা কৰি পেলাই অপিনিয়ন এতিয়া কাউন্সিলৰ পৰা দিব। আৰু একটাটো হ'ল সেই 29 তাৰিখত যিটো ঘটনা হৈছে ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি। এছেম্বলিৰ যিটো এটা আমাৰ এছেম্বলিৰ ওপৰত যিটো এটা হৈছে ইয়াৰ ওপৰত। আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বৰদলৈ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হ'ব। বৰদলৈ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ এই তিনিজনৰ ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই তিনিটাটো নাই, অৰ্থাৎ ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, ভি দে না ফি দে এনেকুৱা কয় দুটা তিনিটা, এটা জনগোষ্ঠীত ভি এটা জনগোষ্ঠীত ফি, সেইটো হ'ব নালাগে। সেইটো আমি বিচাৰিছোঁ, হ'লে এটাই হ'ব লাগে। সেইটো আমি মন্ত্ৰীগোট যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে সিহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা আৰু এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে।